নমস্কাৰ লখিমপুৰ মেডিকেল কলেজৰ গ্ৰেড 4 পদৰ বাবে আজি 13 মাৰ্চ 2022 তাৰিখে অনুষ্ঠিত হোৱা প্ৰশ্নকাকতৰ অংকৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আপোনালোকক আগবঢ়াইছোঁ। প্ৰশ্নকাকতখনৰ 41 নম্বৰ প্ৰশ্নৰ পৰা 50 নম্বৰলৈকে মুঠ 10টা প্ৰশ্ন অংকৰ আছিল। ইয়াৰে 41 নম্বৰ প্ৰশ্নটো সৰল কৰা আৰু তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6। 42 নম্বৰ প্ৰশ্নটো বজাৰত আলুৰ দাম প্ৰতি কিলোত 40 টকা হ'লে 3 সমষ্টি দুভাগৰ 1 কিলো আলুৰ দাম কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 140 টকা। প্ৰশ্ন নম্বৰ 43 70.333 পৰা 2.33 বিয়োগ কৰা আৰু তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 68.003। ইয়াৰ পিছৰ প্ৰশ্নটো এখন বিদ্যালয়ত 1000 জন ছাত্ৰ ছাত্ৰী আছে, যাৰ 40% ছোৱালী। বিদ্যালয়খনত ছোৱালীৰ সংখ্যা কিমান? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 400। ইয়াৰ পিছৰ প্ৰশ্নটো এজন মানুহে 150 গ্ৰাম চাউলৰ ভাত খাব পাৰে। যদি এখন মধ্যাহ্ন ভোজলৈ 120 জন লোকক নিমন্ত্ৰণ জনোৱা হয়, তেনেহ'লে সেইখন ভোজৰ বাবে কিমান পৰিমাণৰ চাউল কিনিব লাগিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 18 কেজি। তাৰ পিছৰ প্ৰশ্নটো 37.5ৰে 300ক হৰণ কৰা আৰু তলৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8। তাৰ পিছৰ প্ৰশ্নটো যদি এটা কাম 3জন মানুহে এদিনত সমাপ্ত কৰিব পাৰে, তেনেহ'লে এজন মানুহে কিমান দিনত কামটো সমাপ্ত কৰিব পাৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3। 48 প্ৰশ্নটো তলত দিয়া কোনটো এটা পূৰ্ণবৰ্গ সংখ্যা হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 81। কুৱেশ্যন নম্বৰ 49 এজন মানুহে 15,000 টকা প্ৰতি বছৰে 10% সুদ হাৰত 2 বছৰৰ বাবে ধাৰ ল'লে 2 বছৰত সেইখিনি টকাৰ ওপৰত সৰল সুদ কিমান হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 3000 টকা। আৰু 50 নম্বৰ প্ৰশ্নটো এখন ৰেলগাড়ী প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ হাৰত সমান বেগত গতি কৰি থাকিলে 20 মিনিটত ই কিমান দূৰ অতিক্ৰম কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 30 কিলোমিটাৰ। আজি ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।